টেনশ্যন কি কাৰণত মালবিকাক মই ইমান দিন কৈ দিলোঁ তাই মোক আগদিন এক্সপেক্ট নকৰে ময়ো দিয়াত কিনো বস্তু নাই চব বস্তু আছে বছ ভগৱানেতো সকলো দিছে মোক বেছি তাই মোক কিয় আগদিন এক্সপেক্ট নকৰে বেছি বেছি ভাল হ'ব নেকি তাক আৰু সি অকণ ৰখ দে দে আমি এতে অকণ ৰখোৱেই কি বোলে তাইক মই আজি আগ্ৰি দিম তাই হৈ বুলি কৈ নহয় বুলি কয় তাৰ কাৰণে যদি কিবা কৰিব লাগে খালে চালে জাপ দি মৰিব লাগে মৰিব নালাগে বছ মই ক'ত চলিম অঁ নাই মই সেং কৈ আছোঁ বছ আমি অলপ বহা নেকি তাতে আজি নভাম কি নাই নাই আহিবাৰ হৈছে তাই মোক সদায় বদমাছ কৰে তাই মোক যদি বেছি ভাল হ'ব আজি মই আজি পিছত নাই আজি মই শেষত বুজিলোঁ অঁ তাই আজি নহয় বুলি কৈ মই কি কৰোঁ কিন্তু মোৰ ঠিক নাই আজি মই কি কৰোঁ পানীও আছে নমৰাও মাই মই যাওঁতে দেৰি নকৰোঁ দুটামান চৰাই আছে মাই বাজাৰত আমাৰ তাতে দিবিয়ে সকামটো আঞ্জা বচলি নাই বোলে মাই বস্তু অলপ আঞ্জা বচলিও আনবি তাই হৈছে নেকি নে কেইটা বজাত বা আহে তাই সদায় নাহে আজি আছে বৰ্তমান যে 3 বাজিবৰ সময় হৈছে আহি আছে কিজানি যেন অকণ ৰখো আৰু আজি টিউশ্যনে চালে বেলেগ জমনি কৰিছে দেই আজিও দুদিনকালে ৰখি আছে বছ মালবিকা আছে অলপ উঠিলো মালবিকা আছে ঠিক আছে কথা আজি সুধিছা আৰু মালবিকা অলপ ৰ'বাচোন এতিয়া মোৰ কথাটো কি ভাবিলা কি কথা মই যেন যোৱা সপ্তাহত মই ভাল পাবি নে সুধিছিলোঁ সেইটো কথা এই মানে চেৰাত ধৰি কথা নকতিয়া মিডিলৰ কাহ আহি আছে আমাৰ বছৰ চেৰাত ধৰি এনচেল নকৰিবা কাকো কি বুলি এতিয়া তুমি কি কোৱা মোৰ কথাটো ঘৰত নাই ভবেৰ বিৰা ইয়াতে প্ৰপ'জ কৰবে ভবেৰ বিৰা নহ'লেও বস্তাতটো বগাই দিম কি বুলি কয় এতিয়া তুমি তাৰমানে মোক ভাল নাপা হা ধৰি গ'ল না কি মুখৰ মোক বস্তাত বহা পিয়ান লাগে নেকি তেতিয়াহ'লে কি লাগব তোক একো নালাগে তোৰ বস্তু দেখি যা নাচবি ৰচোন মই কি বুলি কয় মোৰ কথাটো কি ভাবা তাত ডিটেইলছ দি যা মোক ক'ৰবাত যাব লগা হ'লে এখন গাড়ী নাই চবৰে ঘৰে ঘৰে গাড়ী তাৰ একো চেণ্ডেলো নাই যদি তোমাৰ কাৰণে গাড়ী ল'ব লাগে মই আইতেৰ দিনৰে 8 বিঘা মাটি আছিল সেই বিঘা মাটি বন্ধা থৈ মই গাড়ীও নিম আৰু খেতি ক'ত কৰিব বছ খেতি মালবিকাৰ কাৰণে মই খেতি নকৰিলেও চলিব পাৰিম হাজিৰা কৰি খাম কি বুলি কয় মই আঁঠুকিলে না জোতা কিনিম তোমাৰ কাৰণে যদি কিনিব লাগে আগে বস্তুকেইটা দেখোচোন পিছত দেখা যাব বছ আজি কামৰত থাকে যাওঁ মাটি কিনি অলপ পইচা পাতিলোঁ আনি মই গাড়ীখন কিস্তি দিলোঁ আনি চেণ্ডেল মাৰোঁ বুলি গ'লা তেওঁলোকে আমি এতিয়া যাওঁ গামৰত থাকে যাম যো এফালে দি যাওক এফালে আছে নে আমাৰ চাইকেল এফালে দি যাবি নেকি এতিয়া পইচাটো মোক মই যিমান সুধিছোঁ সিমান দিবি নেকি কিবা এটা মানে কি মই 1 লাখ খুজিছোঁ তাৰে কিবা এটা মেনেজ কৰিব আৰু আপোনাৰ দিনো চাব লাগিব মাটি হ'লেও চাব লাগিব কি হয় কিবা এটা কৰিম মোৰ এতিয়া পইচাটো এডভান্স দিব আৰু এটা কথা মাটিটো যদি কিনিব আমাৰ মা যদি কোনো ধৰণৰ আকৌ গমেই নাপায় মোক মনে মনে চিন্তা নাই মই মাইনাছ কৰি ল'ম বছ গাড়ীখন কিনিব লাগে কাৰণে মই মাটি কিনি বেছি বছ গামোৰৰ ঘৰ আহিব পালোঁ নেকি চাইকেলখন চাইডত ধুনি পাৰ্কিং কৰি থওঁ আমি এতিয়া গামৰত থাকে ইমান যাওঁ বুলি কি কৰোঁ আমি অলপ বহি পেলাই গামৰা ডাঙৰীয়াৰ লগত আলোচনা বিলোচনাটো কৰি লওঁ তাৰপিছত কিবা এটা মেনেজ কৰি আপোনাৰ ঘৰতো চাব লাগিব গামৰা ডাঙৰীয়াক মাতি দিওঁ গামোৰা খোলা ঐ গামোৰা খোলা ঐ আছোন কি হ'ল কচোন কথাটো কালা জ্বৰে বহি গ'লা অলপ সকলোত আছিলোঁ আমি কি সকাম নাই আমাৰ নাম নহয় কি অলপ মাটি সকামত আছিলোঁ আলোচনা কৰোঁতে ভাল আছে দে বছ বছ চেংকা লাগিলে মাৰিব লাগে বছ আমি আলোচনাটো কৰোঁ আপুনি বহক বহিলকচোন আপুনি আমাৰ কথাটো হ'ল কি কোৱা এই আপোনালোকৰ কাষত যে মোৰ মাটিবোৰ আছে
অমুকৰ মাটি খেতি তাৰে মাটিটো বিঘাটো মই বেছিকৈ উঠছোঁ বেষ্ট বুজিছ মোৰ মায়েৰো বেমাৰ আৰু কি বুলি কয় মই এখন গাড়ীও ল'ব লাগে হেৰি এই ডাঙৰে কিনিব উঠছি এখেতে কিনিব খুজিছে আমি কিনিব এতিয়া মই কিনিব খুজিছোঁ তাৰমানে মাটিৰ দামটো বহুত বেছি হৈছে কিমান কৈছে মই কৈছোঁ 1 লাখ ডাঙৰে দিব উঠছি 80,000 তাৰে মই কৈছোঁ কিবা এটা কৰিম তাৰে মাজতে এতিয়া হাম গেলোতো আপুনি মাৰি দিয়ক আধাই এডভান্স দিম বুলি কৈছিল গামোৰা ডাঙৰে এতিয়া হ'ল কি তাৰমানে মাটি ইণ্টিত এটা খালো আছে খালটো পতানটো মোৰ বহুত পইচা যাব বুজি পোৱা নাই তাৰমানে মই এতিয়া মাটিৰ দামটো বহুত বেছি হৈছে সেইকাৰণে মই কুটপেও লাগিব হ'ব মিলা মিলি কৰি দিম আৰু কিবা এটা কম তাকে কৈছোঁ মই বোলো গামৰা ডাঙৰীৰ ওচৰলৈ যাওঁ কিবা এটা কৰি দিব নাই ঠিকে আছে এইটো খুব ভাল কথা এই মই হ'ব মিলা মিলি মাটিটো অলপ দেখি লওঁ নেকি গামৰা মাটিটো চাই পেলাই কাগজ পত্ৰখিনি কোনদিনা কেনেকৈ কৰা যায় অলপ হেৰি কৰি দিয়ক চাবা খোজা নেকি চাবা খোজা যদি দেখুৱাই দিওঁ মাটিটো চাবা খোজা মাটিটো চাওঁ চাইছে যাব নালাগে আৰু দেখুৱাইছোঁ আগতে মই মাটিটো ভালে হৈছে তেতিয়া হেৰি আৰু ফাইনেলটো কৰিলে হ'ল দাম দৰটো এডভান্সটো দিম বুলি কৈছে 50,000 মাটিখিনি যদি চাৱা হৈছে তেতিয়াহ'লে মই কামটো কৰি দিওঁ লেখা বুঢ়া শান্তি কৰি দিয়ক যাতে মাতি কাকা শান্তি বুলি লওঁ কিবা এটা কৰি দিলে হ'ব কৰি দিম ইমান দেৰি কৰিছে দে ক লেখা বুঢ়া কৰি দিওঁ এই টেবুলখন লৈ টেবুলখন লৈ ভেজাল খান দিয়ক মাত যাওঁ যাওক আপুনি নাভাবিব যে আপোনাক আকৌ নেদা বুলি নাই, কিবা এটা মেনেজ কৰিম হ'ব দাদা বিবেচনা কৰি দিলে হ'ল আমাক লেখাবোৰো খালি ভালদৰে কৰি দিয়ক কিবা এটা কৰি এতিয়া তহঁতৰ লেখা বুঢ়া কৰাই আছে এইগিলা কাগজ মই চব ভাগ্য কৰি লিখছ তহঁতৰ খালি এটা চাইন দুটা মাৰি দিয়া চাইন মাৰিব উমাকে মাৰো না হেৰি চিন্তাকে মাৰো মাটিৰ মালিকে মাৰিব লাগিব তাৰপিছত মাটি নাম পায় ঠিকে আছে মই মাৰি দিওঁ কলে যে আপনার তলত দি মাৰি দিয়া নাই আপুনি দুটামান পাঁচমান দিয়ে এতিয়া আপনি কি কৰে পইচাটো মোক আপনার হাতেৰে লওঁ এতিয়া মই গামবুঢ়া ডাঙৰীয়া এতিয়া 50,000 টকা দিছোঁ আৰু দলিল পত্ৰ হোৱাৰ পাছত বাকী সিহঁতি মই 30,000 হ'ব মই টাইম ধৰি দিম এটা সেই টাইম মতে দিলে হ'ল আপনার হাতৰ পৰা তুমি গণা আছে গণা নকলা আজি সেই ভেজে লোৱা নাই মই পইচা গলে লাগে বস ওজন চালি গম পায় এইটো মই এতিয়া এই শুক্ৰবাৰে মই টাইম ধৰি দিলোঁ আমাক কিবা দিব নেকি কাগজ পত্ৰ মাটি দিলি কাৰণে এতিয়া যাম ৰেজাল্ট মাৰি যাম এখন হ'ল তোমাৰ এখন হ'ল তোমাৰ আমি এতিয়া উঠো নেকি চাহ তাহ যে খাৱা নহ'ল চাহ নাগে আমি এতিয়া হেৰি হয় নেকি উঠো এটা বিদায় কৰি দিলোঁ মোৰ মাইনাছটো কৰি দিলোঁ মই এইটো টেনশ্যনে নলওঁ টেনশ্যন মই কৰি দিম চবখিনি যাওক না বেজাম নাপাওঁ নাই ভাল হয় নেকি পাহৰি গৈছো মোৰ আউজ খানা এটা আছে হয় নেকি দেখাত ভাল গোটে যিটো নেকি নাই গাড়ী লৈছে তাকাইতো নলাক নেকি তাৰ পিয়েটো গাড়ী চলাই আছে কি দিছ মাৰছে গাড়ী কাৰ বস আমাৰ টাইম নাই ইফালে ৰৈ টাইম ন গম পাইছো গাড়ী কেনে ললি গাড়ী ললো গাড়ী আনকি আনকা বিচাৰ দেই মই আৰু বান্দিৰ খাতি খাতি আকৌ বান্ধা নাই গাড়ীখন আনছো উঠে গাড়ী লৈছে তই ক'ত পালি মালটো ক'ত পাইছা এইটো পালি মানে মই জানে আগে তুমি মাটি দি আছে আৰু বন্ধান লৈছো কিনিছো একেলগে গাড়ী এতিয়াই একেলগে উলিয়াই আনিছো দিল চাকৰি অলপ বাৰ্তা নকৰি চাকৰি বস টাইম নাই চুৰ বসছি নেকি মালটো এই চুৰ আমি নকৰো দে যাবি দে ৰখা ৰতে বয়া নাপি মই নাপাওঁ দেই আৰু কি বুলি কয় কিবা খাই যেন মোক আৰু নেক্সট টাইম লাগ পাম নাকি পাবি দে লাগ পাৰ্টি দিবাল বাইক কিনে আমি যাবি কি ক'ৰবাত চুৰ কৰিব গৈছিল নেকি এই নহয় বন্ধান ল'ব পাৰি আজি গেলি ন বন্ধানৰ এই বন্ধান লৈ পেলাই পইচাটো বেছি আৰু মই এইটো কৰোঁ নেকি চুটটো খাই মৰবি
বন্ধান নদী নেকি হ্যাঁ ভাবি রাখলাম আমি বন্ধান ভাবি রাখলাম আর নাই এ পুরা বাইক লাম আমি যাই থাকো বস আজি টাইম হৈ গৈছে আহিব তাই কি পট পুনা পিয়ে আরে বাসন্তী আনছো নপেট পুয়ে তাৰ কাৰণে পঠিবই লাগিব আজি যেনে কি নহওক তাৰ কাৰণে মই বাচন্তিখান আনলো তাৰবা কি কৰে আজি আসুন আমি ধুলা লাগিছে ৰবা না যাওচোন ধুলাটো লাগবই আমি বহি লবা মুচিমা ৰাতিপুৱাই ইয়াতে বহিলো আজি ইয়াতে বহো বস ওপৰতে বহিবি নেকি আজি আজি অলপ দামী হৈছো ন পাৰতে বহো বাসন্তীখানো লৈ ধুনীয়া বাচন্তি লৈলো তাৰ কাৰণে কেতিয়া তাৰবা কেতিয়া হবা বস টাইম হৈছে 3টা বাজি গ'ল 3টা বাজিল নেকি আৰু 5 মিনিট মান দেৰিকে আহোই অলপ টাইম লাগব তো আৰু টাইম লাগে আপি চলিলে চাইকেল চৰে লাহে লাহে আৰু সময় হৈছে কিবা কৰে আছে নেকি বস আজি দেখোন নেকি বাইকো আশা আছে দেখোন আজি বাইক কাৰ বা আজি খুজি আনিছে নেকি বস বস মালবিকে আজি গাড়ীখন উঠিলো মালবিকে আছিল নেকি আনছুনে আজি মই গাড়ীখন উঠিলো বস বস অলপ ঠেলি যাও নেকি আহক গেলি অলপ ঠেলি দি তাৰ গাড়ীখন যা মালবিকা 1 মিনিট কি বুলি কয় তোমাৰ কাৰণে মই আজি গাড়ী কিনি আনিলো কি কয় এতিয়া কি আৰু তহঁত আনকে বস নামিলো বস কি সদা তুমি তো কৈছিলে গাড়ী আনি মই চবৰে গাড়ী আছে মোৰ গাড়ী নাই কেনচেল কৰিছিলা গাড়ী আনি মই ৰখি দিলো কাৰণে তোমাৰ আগত গাড়ী নাচাকে কি পুলিচৰ গাড়ী গাড়ীখন হ'ব পাৰে ফুটকা ফুটকি মোৰ গাড়ী অন্যৰ গাড়ীত চাই কেপাচিটি বেলেগ পানীত পান যা আজু যায় ফুটফুটি গিলে দৰে বেলেগৰ আনি গাড়ী আনি তাৰ লেভেল এই ভিতৰত এটা পাত্তা মাত নিদিবি এইটো আমাৰ মাজত আছে তই ইমান ক'ব লগা নাই আৰু কি কয় ৰাস্তা দি এগলা গাড়ীত চাই উৰি যায় ব্ৰেক নামিলে যায় থাকে ব্ৰেক মাৰিলে ধৰে আৰু কি চাকা নালে মাতি উৰি যায় আৰু কি বুলি কয় এতিয়া কি কবি মোৰ ডিসিশনটো কি দিবি এতিয়া গাড়ী তোমাৰ কাৰণে মই গাড়ী আনিলো বাদ দিয়ে তাৰ ফালতু কথা জোৰ পৰাই একমাহ কেটিএম লৈলে ভাল নাপায় এখানটো দূৰৰে কথা কে এখন আনবে গাড়ী দিছিলি তেতিয়াহ'লে গাড়ী আনিলি যেন ভাল পাম বুলি কৈছিলি তো কোনে আনবা দিছে গিলা নিজে আনবা দিছে তই যোৱান বিয়া দিছিলি ভাল পাম বুলি কৈছিলি মই আনবা দিছিলো এইদিনা যোৱা সপ্তাহত যেন আৰু একদিন আছিলো চাইকেল লৈছিলি চাইকেল লৈ এনচেল কৰিছিলি যো ভাঙা চাইকেল ড্ৰেছ লৈ এনচেল কৰিছিলি এৰে ভাঙা চাইকেল দিছিলো এলা কি চাইকেল লৈ আছা কিনি দিম স্কুটি কিনি দিম তাক গেলি তোৰ মোৰ স্কুটিও নালগে চাইকেল নালগে আৰু তকো নালগে মই যাওঁ বস আৰু তই আজি বেলা মোক লগ ধৰা চেষ্টা নকৰিবি মই তো খানা মোৰ জীৱনটো এনেকৈ যাব নেকি কবি গাড়ী কিনিব গাড়ী বস জীৱনত থকাতকৈ নাথাকে ভাল বস কিমান ধোকা খালো তাৰ নামত গাড়ী কিনিলো ড্ৰেছ মাটি খেদিলো বস ভাত খাব নাপাওঁ বন্ধা থৈ দিলোঁ মাৰ বেমাৰ ডক্টৰৰ তাক গাড়ীখন বেছি পেলাই মাৰিক চিকিৎসা কৰিম যে বস তাই এইবিলাক নালগে বস মোৰ জীৱনত আৰু আকৌ বিয়া বস বস মই গাড়ী আমি গাড়ীখন বেচাও বস মই আজি গাড়ী বেচিম বস অঁ আমি গাড়ীখন বিক্ৰী কৰিছো বস মই গাড়ীখন বেচিম যো চলো বস ইমান কষ্ট কৰি গাড়ীখন কিনিম টাইম নামো টাইম গাড়ীও জ্ঞান তাইও জ্ঞান মায়ো জ্ঞান মাটিও জ্ঞান মোৰ সকলো জ্ঞান মোৰ একো নাই সকলো জ্ঞান মোৰ সকলো জ্ঞান মায়ো নাই তাইও নাই মাটিও জ্ঞান মোৰ এতিয়া একো নাই মোৰ একো নাই এতিয়া মোৰ একো নাই মোৰ মোৰ মায়ো জ্ঞান মোৰ জ্ঞান দেউতাও জ্ঞান গাড়ী জ্ঞান মাটিও জ্ঞান মোৰ সকলো জ্ঞান মোৰ এতিয়া একো নাই মোৰ সকলো জ্ঞান মোৰ একো নাই মোৰ জীৱনত একো নাই মায়ো জ্ঞান মাটিও জ্ঞান মায়ে থৈ জ্ঞান একো নাই মোক মায়ে থৈ জ্ঞান মাটি থৈ জ্ঞান তাই মোক নিধুনীয়া কৰি থৈ জ্ঞান মোৰ একো নাই মোৰ একো নাই মোৰ সকলো জ্ঞান হেল্ল' আমাৰ বছক দেখিছিলি নেকি নে 4-5 দিনলৈ আজি দেখাই নাই মই
বিচাৰি বিচাৰি হাবা দিলে হও বছ জু বছ ঐ বছ 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 তোৰ কি হ'ল বছ উঠিলো বছ তোৰ কি হৈছে বছ এইবিলাক কি বছ মোৰ দেউতা নাই বছ ৰাখো নাই মোৰ গাড়ী নাই বছ এইবিলাক খেল দি বছ মোৰ মা নাই মোৰ দেউতা নাই মোৰ আমিও নাই বছ মোৰ দেউতা নাই খেল দি বছ ৰাখি বছ মোৰ মা নাই বছ মোৰ দেউতা নাই খেল দি বছ খেল দি বছ ভাল কৰিব লাগিব বছ এজনী ছোৱালীৰ কাৰণে এনেকুৱা হৈ গৈছে বছ বছ সৰু কৰি লৈ যা বছ सुनो ना कहे क्या सुनो